নমস্কাৰ বন্ধু বান্ধৱীসকল, শিৱসাগৰ জিলাৰ জাজি, দিচাং আৰু গৌৰীসাগৰ অঞ্চলৰ পৰা এটা হৃদয় বিদাৰক দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰকৃতিৰ কি এক কোপ! কিছুদিন আগতে হৈ যোৱা এই ভয়ংকৰ বানপানীয়ে সৰ্বস্ব লৈ গ'ল এই অঞ্চলৰ মানুহবোৰৰ। যদিও এতিয়া বানপানীৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে, কিন্তু ইয়াৰ পিছৰ ছবিখনে প্ৰতিজন মানুহৰ চকুলো উলিয়াই আনিব। পানীয়ে সকলো উটুৱাই লৈ যোৱাৰ পাছত এতিয়া বাকী আছে কেৱল কিছু ভঙা ঘৰ, হাহাকাৰ অৱস্থা আৰু সৰ্বশান্ত হৈ পৰা কিছুমান অসহায় মুখ। খোৱা পানী নাই, আশ্ৰয় নাই, পশুধনৰ খাদ্যৰ অভাৱ। মানুহবোৰে কিদৰে আকৌ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব? এই দুৰ্যোগৰ সময়ত এই সহজ সৰল মানুহখিনিক আমাৰ সকলোৰে সহায় আৰু সহমৰ্মিতাৰ বৰকৈ প্ৰয়োজন। বাট পথবোৰ এতিয়াও বোকাৰে ভৰি আছে। মানুহবোৰে নিজৰ ভাগি যোৱা ঘৰবোৰ পুনৰ সাজিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। বছৰটোৰ মূৰত যিটো সময়ত খেতিৰ পৰা পথাৰখন ভৰি থাকিব লাগিছিল, সেই পথাৰ এতিয়া বালি আৰু পানীৰ তলত। বহুতে ঘৰবাৰী এৰি বান্ধৰ ওপৰত বা আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে। সকলো হেৰুৱাই আজি এই সহজ সৰল মানুহখিনি একেবাৰে নিথৰ হৈ পৰিছে। চৰকাৰী সাহায্যৰ লগতে আমাৰ প্ৰতিজনৰ সৰু সৰু সহযোগিতাইহে এই বানপীড়িত মানুহখিনিক আকৌ নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ সাহস দিব পাৰে। আকাশখনক আশ্ৰয় কৰি পথৰ দাঁতিত কেঁচা ঘৰৰ ভঙা টুকুৰা আৰু পশুধনবোৰ লৈ দিন কটাইছে দুৰ্ভগীয়া ৰাইজে। খোৱা পানীৰ হাহাকাৰ, ল'ৰা-ছোৱালীৰ পঢ়া শুনা আৰু দৈনিক উপাৰ্জন সম্পূৰ্ণ বন্ধ হৈ পৰিছে। প্ৰকৃতিৰ এই ক্ৰোধৰ ওচৰত মানুহ যেন একেবাৰে আশ্ৰয়হীন। বানপানীৰ জলভাগ কমাৰ লগে লগে ওলাই পৰিছে তাৰ আটাইতকৈ ভয়াৱহ আৰু কলংকিত সত্যটো। পানীৰ সৈতে উটি অহা বা বোকাৰ মাজত পুতি হৈ থকা অৱস্থাত উদ্ধাৰ হৈছে বহু গৰু ছাগলী তথা পশুধনৰ মৃতদেহ। কেৱল সেয়ে নহয়, বানৰ কোবাল সোঁতত প্ৰাণ হেৰুওৱা মানুহৰ মৃতদেহো বোকা পানীৰ মাজৰ পৰা উদ্ধাৰ হোৱাৰ এই হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। চাৰিওফালে পানীৰ মাজত বন্দী হৈ থকা মানুহখিনিয়ে মানৱীয় দুৰ্যোগৰ সন্মুখীন হৈছে। কিন্তু এই ভয়াৱহ পৰিস্থিতিৰ মাজতো সমগ্ৰ অসমৰ পৰা ওলাই অহা মানুহৰ সঁহাৰিয়ে এক আশাকৰীয়া ছবি ফুটি তুলিছে। বিপদৰ এই কঠিন সময়ত সমগ্ৰ অসমৰ শিল্পী, স্বেচ্ছাসেৱী সংগঠন, ইউটিউবাৰ তথা ইনফ্লুৱেঞ্চাৰসকল একত্ৰিত হৈ বানাক্ৰান্তসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে। তেওঁলোকে কেৱল অনুদান বা সাহায্য সামগ্ৰী বিতৰণ কৰিয়ে ক্ষান্ত থকা নাই, বৰঞ্চ ডিজিটেল মাধ্যমৰ জৰিয়তে জনসাধাৰণক সজাগ কৰি সাহায্য পুঁজি সংগ্ৰহ কৰিছে। প্ৰশাসনৰ প্ৰচেষ্টাৰ লগতে সমগ্ৰ অসমৰ সাধাৰণ ৰাইজ, দল, সংগঠন আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহবোৰে জাতি ধৰ্ম নিৰ্বিশেষে একেলগে হাত আগবঢ়াই প্ৰমাণ কৰি